আমি হৰিপ্ৰসন্ন হাজৰিকাৰ সৈতে কথা পাতিম। অভিনন্দন জনাইছোঁ এইখিনিলৈকে পালে। কি পৰিকল্পনাৰে কেনেদৰে আপুনি এইখন আনিলে সবিশেষ জানিব বিচাৰোঁ। সমূহ অসমবাসী ৰাইজক নমস্কাৰ জনাইছোঁ আৰু আজি আপোনালোকৰ আশীৰ্বাদত আজি আমি বৰপেটা জিলাৰ কহৰা চুক নহয় জানো, কহৰা চুকত আহি এতিয়া ইতিমধ্যে কিমান 10 বাজিছে, ৰাতি 10 বাজিছে, এতিয়া আমি উপস্থিত হৈছোঁহি। আপোনালোকে সকলোৱে জানে যে আমি 16 ডিচেম্বৰ মুম্বাই এয়াৰপৰ্টৰ পৰা এখন এয়াৰ ইণ্ডিয়া এয়াৰক্ৰাফ্ট লৈ আহিছিলোঁ আৰু আহি আমি বহুখিনি বাধা বিঘিনি পাইছিলোঁ। সকলোখিনি বাধা বিঘিনি অতিক্ৰম কৰি যোৱাকালি আমি ৰাতি শ্ৰীৰামপুৰ বৰ্ডাৰ পাইছিলোঁ আৰু তাৰপিছত সকলো আকৌ কাগজ পত্ৰ ঠিক কৰাৰ পিছত ৰাতিপুৱা ঠিক 10 মান বজাত আমি শ্ৰীৰামপুৰৰ পৰা অসম অভিমুখে ৰাওনা হৈছিলোঁ আৰু এতিয়া আমি আহি এই বৰপেটা জিলাৰ কহৰা চুক পাইছোঁহি। ইতিমধ্যে ছ'চিয়েল মিডিয়াত প্ৰচাৰিত হৈ আছে বা প্ৰকাশ পাইছে, কি উদ্দেশ্যৰে কি কৰিব, শিৱসাগৰত কেনেদৰে এইখন প্ৰতিষ্ঠা কৰি কি ব্যৱসায় আৰম্ভ কৰিব, আকৌ জানিব বিচাৰিছোঁ। মই আগতেও কৈছোঁ যে মানে মই আগত দেখিছিলোঁ যেতিয়া আমি হৰিদ্বাৰ গৈছিলোঁ, মই এবাৰ দিল্লীৰ পৰা হৰিদ্বাৰ যাওঁতে মেৰঠ নামৰ জেগা এটুকুৰাত মই এখন এয়াৰক্ৰাফ্ট ৰৈ থকা দেখা পাইছিলোঁ পথাৰৰ মাজত আৰু দেখি খুব ভাল লাগিছিলে। ইমান সুন্দৰ এটা মানে পৰিৱেশ হৈছিলে আৰু মানে সেই দেখি মই ৰ'ব নোৱাৰি মই সেই এয়াৰক্ৰাফ্টখনলৈ গৈছিলোঁ। গৈ তাতে চোৱা চিতা কৰিলোঁ, তাৰপিছত সোধা পোছা কৰিলোঁ আৰু ঠিক তেনেকৈ ধৰণে এটা চিন্তা আহিলে যদি এনেকৈ ধৰণে যদি আমি অসম প্ৰদেশত কিবা এটা কৰিব পাৰোঁ আৰু মোৰ নিজৰ জিলা শিৱসাগৰ জিলা আৰু শিৱসাগৰ জিলা ঐতিহাসিক জিলা হিচাপে সকলোৱে জানে, অসমবাসী পৰিচিত, কিয়নো আহোম স্বৰ্গদেউসকলৰ দ্বাৰা নিৰ্মিত তাতে ৰংঘৰ, কাৰেংঘৰ, শিৱদৌল, দেৱীদৌল, বিষ্ণুদৌল বিৰাজমান হৈ আছে। এতিয়া এয়াৰক্ৰাফ্ট প্ৰতিষ্ঠা হ'ব। এতিয়া এয়াৰক্ৰাফ্টখন লৈ আহিছোঁ। খৰচ কিমান হ'ব জানিব পাৰিম নেকি, বা এইখন কিমানত ক্ৰয় কৰা হৈছে, কেনেদৰে? নাই, মই বহুতে সুধিছে যে আপুনি কিমানত ক্ৰয় কৰিলে বা কিমান খৰচ পৰিছে, সকলোৱে জানিবৰ কাৰণে উৎকণ্ঠা হৈ আছে। কিন্তু মই এটা কথাই জনাব বিচাৰিছোঁ, যিহেতু অসমবাসীৰ আশীৰ্বাদ আছে, শিৱসাগৰবাসীৰ ৰাইজৰ আশীৰ্বাদ আছে আৰু সেইকাৰণে ধৰক মই ইয়াত পইচাৰে মই জুখিব বিচৰা নাই, কাৰণ পইচাটো পইচাই হয়, সকলোৰে ওচৰতে ধৰক কোনোবাই 1 টকা কমায়, কোনোবাই 100 টকা কমায়, সেইকাৰণে মই ইয়াত মূল্যটো মই ৰাখিব বিচৰা নাই। কাৰণ এই নতুন উৎসৱ কেতিয়ালৈকে ভোগ কৰিবলৈ পাব, কিমান দিন আৰু প্ৰয়োজন, শিৱসাগৰ গৈ পোৱাৰ পিছত কিমান দিন প্ৰয়োজন হ'ব? মই যিমান পাৰোঁ সোনকালে উলিয়াবলৈ চেষ্টা কৰিম, কাৰণ মই যি দেখিছোঁ এতিয়া যেতিয়াৰ পৰা অসম প্ৰদেশ আমি সোমালোঁ তেতিয়াৰ পৰা দেখিছোঁ ৰাইজৰ ইমান উল্লাস, ইমান তেওঁলোকে আশাৰে বাট চাই ৰৈ আছিলে। আজি ৰাতি 9টা বজালৈকে আজি বঙাইগাঁও বিজনীত একদম হাজাৰ মানুহ মই দেখা পাইছোঁ আৰু সঁচাকৈ আমি যি কষ্ট কৰিলোঁ সকলো কষ্ট যেন একেবাৰে শেষ হৈ থাকিলে। আকৌ কথা পাতিম আপোনাৰ সৈতে, পৰিৱেশ দেখুৱাইছোঁ, ঠিকেই কৈছে, যথেষ্ট লোক আৰু শীত